নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেল নিউজ চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চ' আজি অসম পুলিচৰ ৰিজাল্ট দিব আৰু লগতে যিসকলে এইবাৰ অসম পুলিচত ভাল ৰিজাল্ট এটা পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ নামসমূহ ভাইভা টেষ্টৰ বাবে আহিছে, তেওঁলোকক মোৰ চেনেলৰ জৰিয়তে প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগতে আজি বন্ধুটো গম পাইছে বিনোদ কুমাৰ আছে। চ' বিনোদ কুমাৰক মই ইণ্ট্ৰডিউচ কৰিছোঁ। তেওঁ কাৰ্বি আংলঙৰ পৰা বিলং কৰে হয়। তোমাৰ কাষ্টটো কি আছিলে? ST হিলছৰ হয়। তেওঁক আজি মই সুধিম মানে আমাৰ ভাইভা টেষ্টৰ বাবে আমাৰ অসম পুলিচৰ যিসকলে এইবাৰ পাছ কৰিছে কেনেদৰে প্ৰিপেৰেশ্যন কৰিবলৈ। কুমাৰ, তোমাৰ অভিজ্ঞতাৰ পৰা কোৱাচোন। মানে মোৰ ফালৰ পৰা মোৰ এক্সপিৰিয়েঞ্চটো কওঁ। ফাৰ্ষ্ট মানে আপোনালোকৰ ভাইভাত যাওঁতে ফুল কনফিডেঞ্চ থাকিব লাগিব, মানে ওৱাৰ কনফিডেঞ্চ হ'ব নালাগে, মানে আপোনাৰ যিমান কনফিডেঞ্চ আছে ইমান থাকিব লাগে। আৰু আপোনালোকক ফাৰ্ষ্ট কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু এতিয়া ক'ব লগা লাষ্ট এণ্ড ফাইনেল আছে ভাইভা, ত' 5 মাৰ্কছৰ হয়। চ' আপোনালোকে ভালকৈ দিয়ক ভাইভাটো। আৰু এতিয়া ভাইভা প্ৰিপেয়াৰ ভালকৈ কৰক। আপোনাৰ চেল্ফ ইণ্ট্ৰডিউচ ওপৰত আপোনাৰ এতিয়া কাৰেণ্ট চিটুৱেশ্যন অফ আছাম ভিডিঅ'ত চাবি, কাৰেণ্ট এফেয়াৰ চাবি, জেনেৰেল নলেজ চাবি। আপোনাৰ কাৰেণ্ট চিটুৱেশ্যনত এনেকুৱা হ'লে কেনেকুৱা পটককৈ উলিয়াই দিব আপোনাক সেইটো চাব লাগিব। আৰু আপোনাৰ কোৱাৰ ষ্টাইলটো চাব লাগিব। লেংগুৱেজ ওপৰত আপোনাক সুধিব পাৰে, কেইটা লেংগুৱেজ জানা এনেকৈ সুধিব পাৰে। আপুনি লেংগুৱেজ কি জানে সেইটো আপুনি মাইণ্ডত ভাবি কিনি যাব লাগিব। আৰু আপোনাক সুধিব কেনেকৈ কওক। তোমাক কি সুধিছিলে মানে ভাইভা টেষ্টত? মানে তোমাক যেতিয়া হেৰি হৈছিলে মোক ইমান নুসুধিলে। মোৰ মানে প্ৰথম ক'লোঁ মই সোমাব পাৰিম ন ছাৰ ক'লোঁ, কিমান ছাৰ আহি পাতিলে। তাৰপিছত পঢ়িবৰ কাৰণে চিগনেল দিলে, যেতিয়া চিগনেল দিব তেতিয়া যেতিয়া আপোনাক পাৰ্মিশ্যন দিব বহিবলৈ বা আৰু তেতিয়া যাওঁতে আপুনি ফাইলটো লৈ যাব। এনেকুৱাকৈ ফাইলটো আপুনি ৰাইট হেণ্ডত নল'ব, লেফ্ট হেণ্ডত ল'ব। কাৰণ সিহঁতে যদি আপোনাক যদি হেণ্ড চেক কৰি দিয়ে আপুনি ফাইলটো আকৌ চেঞ্জ কৰি থাকিব লগা হৈ যায়, তাতে মানে খেলি মেলি হৈ যায় না। ফাইলটো লেফ্টত লৈ যাব, তাৰপিছত খোজকাঢ়ি গ'লে আৰামছে গ'লে হ'ল। মানে যেনেকৈ আপুনি মানে ধৰি লওক আপুনি মানে ফ্ৰেণ্ড লগত লগ কৰিব গৈছে, এনেকৈ কনফিডেঞ্চ লাগে। মানে আপুনি ভয় এনেকৈ নালাগে আৰু মানে ধৰি লওক আমি যেনেকৈ ফ্ৰেণ্ড এনেকৈ মানে কথা পতাৰ নিচিনা কনভাৰ্চেশ্যন সিহঁতে এইটো বিচাৰে, মানে পূৰা ফ্ৰেণ্ডলি হ'ব বিচাৰে। তেওঁলোকৰ লগত ফ্ৰেণ্ডলি হ'ব আৰু স্পষ্টকৈ ক'ব, যি কয় স্পষ্টকৈ ক'ব। একো ডাঙৰ কথা যদি নোৱাৰে কোনো ডাঙৰ কথা নাই, স্পষ্টতাটো মানে লাগে যেতিয়া আমি কথা পাতোঁ। সেইটো তেনেকৈ স্পষ্টকৈ ক'ব। আৰু লগতে আপোনালোকৰ যি বডি লেংগুৱেজৰ ওপৰত কি ক'বা? মানে বডি লেংগুৱেজটো আপোনাৰ ভাল হ'ব লাগিব। কাৰণ সিহঁতে ফাৰ্ষ্ট আপোনাৰ বডি লেংগুৱেজ ওপৰত ফাৰ্ষ্ট সুধে না, টেল মি এবাউট ইয়োৰছেল্ফ, আপোনাৰ কওক। আপুনি ভালকৈ নিজৰ নাম ভালকৈ ক'ব লাগিব। ক'ত পঢ়িছিলে, কিমানলৈকে গ্ৰেজুৱেশ্যন কৰিলে নে নাই। আপোনালোকে এনেকুৱা কুৱেশ্যন সুধিব। ফৰ এক্সাম্পল আপুনি যদি কোন ইয়েৰত মেট্ৰিক দিছিলে সেইটো সুধিব পাৰে, হ'লে আপুনি ক'ব লাগিব, মনত থাকিব লাগিব। বা আপুনি বৰ্তমান যদি পঢ়ি আছে, এজন ষ্টুডেণ্ট হয় বা গ্ৰেজুৱেশ্যনত আপুনি কোনোবা ছেমিষ্টাৰ পঢ়ি আছে, তেন্তে সেই কলেজখন কেতিয়া ষ্টাব্লিছ হৈছিল বা তাৰ যি বৰ্তমান যি প্ৰিন্সিপাল আছে, প্ৰিন্সিপালজনৰ নাম কি, তেনেকুৱা টাইপৰ সুধিব পাৰে। যদি আপোনাৰ কোনোবা গাঁৱৰ পৰা বিলং কৰে বা কোনোবা চিটিৰ পৰা বিলং কৰে, স্পেচিয়েলি তাত কি আছে সেই টপিকবোৰতে মেইন কুৱেশ্যন সোধে, আমাকো সুধিছিল। আৰু যিটো আপোনাৰ হেয়াৰ ষ্টাইল, বিশেষকৈ ল'ৰাবোৰৰ কথা কৈছোঁ, ল'ৰাবোৰে বিভিন্ন চুলি কাটি যায় আৰু সেই আপোনালোকক যিটো চুলিৰ বিষয়েও কেতিয়াবা সুধি দিয়ে কুৱেশ্যন, তাৰ পৰা আহে। চ' আনএক্সপেক্টেড কুৱেশ্যন পাব আপোনালোকে, কোনেও নাজানে। আৰু আপোনালোকে বিশেষ সেইটোত ভাবি লাভ নাই, বোলে এগাল পঢ়িম তেনেকুৱা ওপৰত মানে আপুনি যদি ভাবি যায় তেনেকুৱা কথা নাথাকে। আৰু আপোনালোকে যিটো মাৰ্কছ পাইছে তাৰ ওপৰতো ডিপেণ্ড কৰি 2-1 নম্বৰ তেওঁলোকে প্ৰভাইড কৰে বুলি মই ভাবোঁ। চ' এইটো পাৰ্চনেলি মই আপোনাৰ মতামতটো আগবঢ়াইছোঁ। আৰু আপোনালোকৰ মাজত এনেকৈ ভিডিঅ' দি যাম। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজি লৈছোঁ, বাই বাই। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। অল দ্য বেষ্ট।